2018 আৰু 2019 বৰ্ষৰ অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা 2019 বৰ্ষৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা ডৰথী ভৰদ্বাজক 2018 আৰু 2019 বৰ্ষৰ অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছে সেই মৰ্মে বৰ্ণতি ভটিয়াই নামৰ অসমীয়া চিনেমাখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে 2019 বৰ্ষৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা লাভ কৰিছে বৰপেটা জিলাৰ সৰভোগৰ জীয়ৰী ডৰথী ভৰদ্বাজে সৰভোগৰ বিশিষ্ট নাট্যকৰ্মী দীপক কুমাৰ শৰ্মাৰ কন্যা ডৰথী ভৰদ্বাজে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ৰবি শৰ্মাৰ অসমীয়া চিনেমা ব্লেক এণ্ড হোৱাইটত ঘোষ্ট অফ মাইথলিকে ধৰি কেইবাখনো অসমীয়া চিনেমা আৰু ধাৰাবাহিকৰ লগতে নাটকত অভিনয় কৰিছে ডৰথীয়ে এই বঁটা লাভ কৰাত অভিনন্দন জনাইছে তেখেতৰ শুভাকাংক্ষী তথা সহকৰ্মীসকলে নমস্কাৰ মই ডৰথী ভৰদ্বাজ আৰু আপোনালোকক ভাল খবৰ এটা জনাবলৈ পাই মই বহুত সুখী মোৰ ঘৰ সৰভোগত আৰু মই ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ্ছ কৰিছিলোঁ মই বিশেষকৈ নাটকৰ লগত জড়িত আৰু লাহে লাহে মই ছবি জগততো কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰ মাজতে মই মোৰ প্ৰথম ছবি বৰ্ণতি ভটিয়াইত ডিৰেক্টৰ অনুপম কৌশিক বৰাৰ বৰ্ণতি ভটিয়াইত অভিনয় কৰিলোঁ আৰু বৰ্ণতি ভটিয়াইৰ কাৰণে আজি আপোনালোকৰ মাজত এই খবৰটো জনাবলৈ আহিব পাৰিছোঁ তাৰ বাবে মই পৰিচালকক পোনপ্ৰথমতে ধন্যবাদ মোক এই বিশ্বাসকণ কৰাৰ কাৰণে যিহেতু 2018 আৰু 19 বৰ্ষৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছে আৰু তাত মই এই ছবিখনৰ কাৰণে শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বঁটা লাভ কৰিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এনেদৰে সদায় বিচাৰোঁ আপোনালোকে মৰম কৰিব উৎসাহ পাম আৰু কাম কৰি যাবলৈ সুবিধা পাম আপুনি অভিনয় কৰা চিনেমা কেইখনৰ নাম ক'ব নেকি হয় বৰ্ণতি ভটিয়াইত প্ৰথম অভিনয় কৰিছোঁ তাৰ আগতে মই নৈ বুলি এখনত এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰিছিলোঁ তাৰপিছত জলছবি জয়সেং দহোতীয়াৰ জলছবি ঘোষ্ট অফ মাইথলি ব্লেক এণ্ড হোৱাইট অলপতে অসমৰ ছবিগৃহত আছিলে আৰু ৰীমা দাসৰ লগত মই ফৰ ইটছ আদাৰ নামৰ এখন শ্বৰ্ট ফিল্মত কাম কৰিছোঁ সেইখন বাহিৰৰ ফিল্ম ফেষ্টিভেলত এতিয়ালৈকে চলি আছে তাৰপিছত কেইবাখনো কাম কৰি থোৱা হৈছে সত্য এনেকৈ কিন্তু ইটি তোমাৰ এতিয়া মোৰ কাম চলি আছে নতুন ছবি ইটি তোমাৰ পাৰভেজ আহমেদৰ সেইকেইখন কাম চলি আছে কিছুমান শ্বুটিং শেষ হৈছে পিছৰ কামখিনি চলি আছে আৰু ইটি তোমাৰৰ শ্বুটিং চলি আছে ইয়াৰ উপৰি মই নেউল নামৰ এখন ৱেব ছিৰিজত কাম কৰিছোঁ কেইবাখনো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছোঁ কম সময়ৰ কাৰণে তাৰ ভিতৰত অ' চৰকাৰ নমস্কাৰ ঘৰ জোৱাই তেনেকৈ কেইখনমানত কাম কৰি আছোঁ আৰু বিশেষকৈ মই নাটকৰ লগত বেছিকৈ জড়িত মই শিশুৰ লগত কাম কৰি ভাল পাওঁ মই সৰভোগতে মোৰ এটা গ্ৰুপ আছে ভাও এণ্ড এক্টাৰ্ছ ৱৰ্ল্ড বুলি তাত মই শিশুৰ লগত কাম কৰি থাকোঁ আৰু গুৱাহাটীত বিভিন্ন দলৰ লগত নিজে কাম কৰি আছোঁ ইয়াৰ উপৰি সোণাপুৰত আমি এটা থিয়েটাৰ কেম্প ষ্টাৰ্ট কৰিছোঁ তাত 15 দিনৰ ৱৰ্কশ্বপ হয় 15 দিন ৱৰ্কশ্বপ হয় তাৰপিছত গেপ আৰু এনেকৈ ৱৰ্কশ্বপ কৰি আছোঁ সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট গণ অধিকাৰ